বঢ়িয়া লাগছে ভালতো ভাল লাগিছে দে ইয়াৰ ফটো মাৰি নহ'লে মোক এটা হাত এৰাই নিদিব দে তোক কেনেকে বেয়া পাম বহুত ভাল লাগিল নাচিলি নে কেতিয়া কেতিয়া তাতে অ মই দেখাই নাপালো মানুহৰ ভিৰত দে পিছত একদিন চাব কিমান ৰাতিলে মানে কিহত লছ কৰিলি কিবা ব্যৱস্থা কৰিছ মানে কি আমি ধাৰ হৈ আছো মানে ধৰক আমি একদম জছত আছো আৰু অ মানে তই দৌৰিব জোচত আছ আচ্ছা তই ধাৰ পুৰা ধাৰ লাগি আছে ডিচেম্বৰ নোলাব অহা বছৰ ফৰেষ্টত ওলাব আমি ৰাগ চোৱাই নাই সেইকাৰণে তই দৌৰি প্ৰেক্টিচ কৰি থাক ৰাতিপুৱা ধাৰ হৈ থাক পুৰা একদম ধাৰাই থাকো ধাৰ মানে ইটো ধাৰ বুলি ভাবিছিলি নাই হ'ব দিয়ক হ'বনে কিবা এটা পালে হ'ব মালৈবাৰীৰ ৰাস মহোৎসৱত আজি যোগদান কৰাৰ মোৰ সৌভাগ্য হ'ল মালৈবাৰীবাসী ৰাইজক মই কৃতজ্ঞতা জনাইছোঁ যে ইমান সুন্দৰ কৰি ৰাস মহোৎসৱ পালন কৰি আহিছে ৰাস মহোৎসৱৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ ৰাসক লৈতো চৰকাৰে পৰিকল্পনা নকৰিব ৰাসক লৈ পৰিকল্পনা ৰাইজে কৰিব লাগিব মোৰ মনত এইটো লাগে যে মৃন্ময় মূৰ্তিৰ লগত জীৱন্ত ৰাস হ'লে মানুহে ৰাসৰ যিটো অমৃত সেই অমৃতটো সেৱন কৰিব পাৰিব